অসমীয়াৰ অস্তিত্ব শেষ কৰা আজি 1 বছৰ হ'ল। 5জন শ্বহীদক গুলীয়াই হত্যা কৰা এই চৰকাৰখনৰ আজি 1 বছৰ হ'ল। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি বকুলাঘাটৰ পৰা এখন চৰকাৰক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰ্দেশমৰ্মে আজি সমগ্ৰ অসমতে আজি আমি কাৰ বিৰুদ্ধে যি জাতি দংশ নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবলৈ কেবৰ পৰা যি কা সৃষ্টি কৰিলে, সেই কা আমি অসমত তথা উত্তৰ পূৰ্বাঞ্চলত বিহিত নকৰিবৰ বাবে আমি আজি প্ৰতিবাদী এক সমদল বাহিৰ কৰিছোঁ। আৰু এই প্ৰতিবাদী সমদলৰ জৰিয়তে আমি কেন্দ্ৰীয় শাসিত বিজেপি চৰকাৰ আৰু অসমৰ সৰ্বানন্দ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি ইয়াৰ পৰা আজি সংগ্ৰামৰ থলীৰ পৰা আবেদন কৰিবলৈ বিচাৰিছোঁ। Long live